হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল সমীৰ ব্লগছ। আজি আপোনালোকৰ এটা মানে আচৰিত বস্তু, মানে আচৰিত নহয়, এইটো মানে সচৰাচৰ হৈ থকা, কিন্তু ইমান বেছিকৈ হোৱা নাছিলে মানে, সেই এতিয়া হৈ আছে। এবাৰ চাওঁ আহকচোন, আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকুৱা কি হৈ আছে। এই চাওক আপোনালোকে, কুঁৱলীৰে ঢাকি ৰখা দুলীয়াজান। গোটেই দুলীয়াজানখন ইমানেই কুঁৱলী হৈছে, বাপৰে বাপ, একো দেখি পোৱা নাই, কোনো ৰাস্তাত একো দেখা নাই, একদম ইমানেই কুঁৱলী। এই কুঁৱলীৰ মাজে মাজে আমি আহি আছোঁ। এই নটা বাজিছেহে, 9টা বজাই নাই চাগে এতিয়ালৈকে, কিন্তু ইমানেই কুঁৱলী, বাপৰে, লাইটবিলাক চব অলপ অলপকৈ দেখিছোঁ, মানুহবিলাকে আহি আছে কুঁৱলীৰ পৰা। কুঁৱলীয়ে ঢাকি ৰখা দুলীয়াজান। দুদিনমানৰ আগতে মৰাণত বৰফ পৰিছিলে, তাৰপিছতে আমাৰ দুলীয়াজানৰ ওচৰে পাঁজৰে বৰদেৱী বুলি জেগাডোখৰতো বৰফ পৰিলে এইকেইদিনত। এই দেখিছে, মই আহি আছোঁ ঘৰলৈ। মই গৈছিলোঁ বজাৰলৈ, অকণমান বজাৰ কৰিবলগীয়া আছিলে। আহি থাকোঁতে ইমান কুঁৱলী, বাপৰে, যাওঁতেতো একোৱেই নাছিলে, কিন্তু এতিয়া একোৱেই দেখি নোপোৱা হ'লোঁ। কুঁৱলীয়ে ঢাকি ৰখা দুলীয়াজান। দুলীয়াজানৰ তৈলনগৰী দুলীয়াজানৰ পৰা এতিয়া দুলীয়াজানৰ অন্য এটা নাম, কুঁৱলীয়ে ঢাকি ৰখা দুলীয়াজান। লাইটবিলাকো ভালকৈ দেখা নাই, চাওক কিমান কুঁৱলী। কুঁৱলীৰ মাজত মই অকলশৰীয়া, মই আৰু মোৰ স্কুটিখন আজি লৈ গ'লোঁ। স্কুটি লৈ এতিয়া আহি আছোঁ, কিন্তু আগফালে কি আছে একো গম পোৱা নাই, ভিডিঅ' কৰি কৰি আহি আছোঁ। এই আমাৰ গাঁৱৰ নামঘৰ, বৈকুণ্ঠপুৰ নামঘৰ। কিমান এটা মানে ভয়ংকৰ কুঁৱলী, এনেকুৱা কুঁৱলী কেতিয়াও মানে পৰা নাছিলে দুলীয়াজানত। আৰু ইমান সোনকালে, মানে ৰাতিপুৱা টাইমত পৰিছিলে যদিও, আগতে 4টা-5টা বজাত পৰে, 7টা বজাত ঠিক হৈছে, কিন্তু আজিকালি আজিৰ দিনত 9টা বজাত ইমান কুঁৱলী, বাপৰে বাপ। এই কুঁৱলীৰ মাজে মাজে আহি আহি আমাৰ দাদা এজনক লগ পালোঁ। কেনেকুৱা লাগিছে ঠাণ্ডা বতৰত কুঁৱলীত? বৰ জাৰ ন? বৰ জাৰ, ৰাম খাবলৈ টাইম এতিয়া। আজি বহুত কুঁৱলী পৰিছে, বহুত কুঁৱলী আজি, মানে এনেকুৱা আগতেতো হোৱা নাছিলে কেতিয়াও, আজি হৈছে। কেনেকুৱা লাগিছে আপোনাৰ ফিল মানে একদম কাশ্মীৰৰ নিচিনা লাগিছে। ঠিক আছে, দাদাকো বিদায় দিওঁ, ৰাতি 9টা বাজিলে, মই ঘৰলৈ যাওঁ। আৰু আজি ভিডিঅ'টো ইমানটাই সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাব, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।